নমস্কাৰ, মই গণেশ দত্ত। আজি মই আছোঁ মঙলদৈ বেগানদী পাৰৰ ইউথ ক্লাবৰ বাকৰিতেই থকা শ্বহীদ মুজামিল হকৰ স্মৃতি সদৰ সন্মুখত। আজি শ্বহীদ মুজামিল হকৰ 54 সংখ্যক মৃত্যু তিথি। তেখেতৰ এই তিথিটো মাতৃভাষা দিৱস হিচাপে উদযাপন কৰা হৈছে আৰু মঙলদৈত থকা শ্বহীদ মুজামিল হক স্মৃতি ৰক্ষা সমিতিয়ে দুদিনীয়া কাৰ্যসূচী এই দিৱস উদযাপন কৰিছিল। আমি 5 তাৰিখে তেখেতৰ শৰণত চিত্ৰাংকন প্ৰতিযোগিতা পতা হৈছিলে আৰু আজি স্মৃতি চাৰণ সভা বন্তি প্ৰজ্বলন কৰাৰ পিছত সন্ধিয়াও আমি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আমাৰ ৰখা হৈছে। এয়া মুজামিল হকৰ সুন্দৰ স্মৃতি সৌধ মঙলদৈ বেগানদীৰ পাৰতে আছে। এওঁ যেতিয়া 8ম শ্ৰেণীত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছিলে, তেতিয়াই তেওঁ মাধ্যম আন্দোলনত জড়িত হৈ 5 অক্টোবৰ তাৰিখে খাৰবেতীয়াত যথেষ্টভাৱে আঘাতপ্ৰাপ্ত হৈছিলে। তেখেতক আক্ৰমণ কৰা হৈছিলে আৰু যাৰ পৰিণতিত 6 অক্টোবৰ তাৰিখে তেখেতৰ ইহলীলা সম্পন্ন হৈছিল। ফুল কোমলীয়া মাত্ৰ 14 বছৰ বয়সতে ফুল কোমলীয়া ছাত্ৰ এজনক আমি মাধ্যম আন্দোলন হেৰুৱাইছোঁ। তেখেতক শ্বহীদ হিচাপে ঘোষণা কৰা হৈছে, কিন্তু অকল শ্বহীদ হিচাপে ঘোষণা কৰিলে নহ'ব। 54 বছৰ আমি দেখিছোঁ যে তেখেতৰ ওপৰত পাঠ্যপুথিত বৰ বিশেষ তেনেকুৱা ধৰণৰ কোনো পাঠ সন্নিৱিষ্ট নকৰাৰ কাৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহু নৱপ্ৰজন্মৰ মুজামিল হকৰ বিষয়ে নাজানে। আমি আহ্বান জনাইছোঁ তেখেতৰ বিষয়ে চমুকৈ হ'লেও এটা পাঠ যি আমাৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰক। তেখেতৰ নামত চৰকাৰে বঁটা এটা প্ৰদান কৰাৰ ব্যৱস্থা লওক। লগতে মঙলদৈৰ যিকোনো এটা অনুষ্ঠান বা অসমৰে যিকোনো দলঙেই হওক বা মেডিকেল কলেজে হওক এনেধৰণৰ মুজামিল হকৰ নামত উৎসৰ্গিত হওক, সেই আহ্বান জনাইছোঁ। লগতে প্ৰতি বছৰে 6 অক্টোবৰ তাৰিখটো মাতৃভাষা দিৱসটো সকলোৱে উদযাপন কৰিবলৈ আহ্বান জনাই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।